নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, সংগীতা ইছু কিচেনলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই ঘৰৰ শাক পাচলিৰে এখন বইল তৰকাৰী বনাইছোঁ আৰু এয়া ঘৰৰে কেপচিকাম আৰু লাওৰ ফুলৰ বৰা বনাইছিলোঁ। আহকচোন চাওঁ এই ৰেচিপিখিনি মই কেনেকৈ বনালোঁ। এয়া মই আজি ঘৰত লগা লেচেৰা ছিঙিছোঁ। এইটোৰে আজি তৰকাৰী বনাম। এই 3ডাল হ'ল, এই 4ডাল আৰু এটা তলত লাগি আছে। মই নিজে লগাইছিলোঁ আৰু এইফালে কেপচিকামটো ডাঙৰ হৈছে। এইটো এটা আৰু ইয়াৰ পৰা এই গছটোত কেইটামান আছে, সৰু সৰু হৈ আছে। এই দুটাই ছিঙিলোঁ। মই তৰকাৰী বনাম আজি। এয়া মাত্ৰ 4 জোপা লাই, এইখিনি ছিঙি মই আজি বইল বনাম। 9 জোপা লাই ৰুইছিলোঁ, তাৰে মাত্ৰ 4 জোপাই থাকে। এইখিনি মই ছিঙি ধুনীয়াকৈ আজি বইল বনাই খাম। এইখিনি ধুনীয়া, অকণমান ধুনীয়া লগাইছিলোঁ। এইখিনিৰ পৰা মই মাজে মাজে ছিঙি লওঁ যিকেইডাল লাগে। একেবাৰতে মই বেছিকৈ উঠাই নলওঁ, যিহেতু মই ঘৰত নিজে লগাই লোৱা। এনে 2টামান হ'লে হৈ যায়, কাৰণ এইখিনিকে মই বহুত দিন ব্যৱহাৰ কৰিব লাগিব, যিহেতু মোৰ বাগানটো কমকৈ হৈছে। এইখিনিত মই লফা দিছিলোঁ, লফাখিনি ইমান ভাল নহ'ল। ইয়াৰ পৰা মই 2 পাতমান ছিঙিলোঁ। লফা শাক দিলে তৰকাৰীখন খাই খুব ভাল লাগে, বিজল বিজল টাইপ হয়। বইল খালে লফা হ'লে বেছি ভাল হয়। মচুন্দৰী কেইপাতমান ল'ম মই, মচুন্দৰী বেছি নাই। যিখিনি পাইছোঁ তাৰ পৰা মই কিমানখিনি পাওঁ ছিঙি লৈছোঁ। এয়া লাও গছৰ পৰা মই ফুল ছিঙি লৈ 4টা মই ফুল পালোঁ। মাত্ৰ এইখিনিৰে পকৰা বনাম। এই শাকখিনিৰ লগত মই দালি কেইটামান দি দিছোঁ। এইখিনিৰ লগত মই শাকখিনি বইল কৰিম। দালিখিনি 5 মিনিটমান মই সিজাই ল'লোঁ। এইবাৰ মই ইয়াতে আলুকেইটা দি দিছোঁ। দালিটো যিহেতু টাইম লাগে, সেইকাৰণে দালি অলপ সিজাই ল'লোঁ। এইবাৰ আলুখিনি দি ল'লোঁ। এইবাৰ নিমখখিনি দি দিছোঁ। এবাৰ আকৌ ঢাকন মাৰি অলপ সিজাই ল'ম। এইফালে মই কেপচিকাম আৰু লাওৰ ফুলখিনি পকৰা বনাবৰ কাৰণে, বৰ বনাবৰ কাৰণে মিক্স কৰি লৈছোঁ। ইয়াতে চুজি 1 চামুচ আৰু বেচন 3 চামুচমান দিছোঁ, আৰু ইয়াতে নিমখ, হালধি আৰু ৰিফাইন তেল অকণমান দি লৈছোঁ, অকণমান চ'দা। এইখিনি দি মই এইখিনি এটা পেষ্ট ধুনীয়াকৈ গুলি ল'ম বৰা বনাবৰ কাৰণে। এবাৰ দালিখিনি ভালদৰে সিজিছে নে নাই মই চাই ল'ম। দালিখিনি ধুনীয়াকৈ সিজি গৈছে, আলুও সিজিছে। এইবাৰ মই বাকীখিনি লাহে লাহে এয়া লাইৰ ঠাৰি অংশ মই প্ৰথমে দিছোঁ। এইখিনি অলপ ডাঠ হৈ থাকে, সেইটো কাৰণে। আৰু এইবাৰ এয়া লেচেৰাকেইটা দি দিছোঁ। এইখিনি দি আকৌ মই 5 মিনিটমান সিজাই ল'ম। ঢাকনিখন মাৰি দিলোঁ। এয়া আদা আৰু ৰচুন, এইখিনিয়ে মই মাত্ৰ 4 কোহ ৰচুন আৰু এইটো সৰু 1 টুকুৰা আদা মই খুন্দনাটোত পিচি দালিখিনিত দি দিম।
এয়া চব্জিখিনিত মই আদা ৰচুনৰ গোটাখিনি দি দিলোঁ। একদম পেষ্ট হ'ব নালাগে, এনে অকণমান খুন্দি ল'লে হয়। আলুখিনি সিজিছেনে মই চাই লৈছোঁ। ধুনীয়াকৈ সিজি গৈছে। এতিয়া বাকী শাকখিনি দি দিছোঁ। এয়া লাই আৰু ইয়াতে আছে লফা কেইপাতমান আৰু মচুন্দৰী শাক কেইপাতমান আছে, এইখিনিও দি দিলোঁ। ধুনীয়াকৈ সিজিব দি দিছোঁ মই। ইয়াতে মই হালধি নিদিওঁ, মই বইল যিকোনো শাক চব্জি বনালে মই হালধি নিদিওঁ, এইখিনি এনেকৈ বনাম। হালধি নিদিলে বইল চব্জিৰ ধুনীয়া এটা লুক হয়, সেইটো থাকি যায়। হালধি দিলে বেলেগ টাইপৰ হয়। কিন্তু বইল যিকোনো শাক চব্জি বনালে হালধি নিদিলেহে তাৰ ধুনীয়া মানে ৰূপটো থাকি যায়, সেইটোৰ কাৰণে মই হালধি নিদিওঁ এইখিনি। আৰু এটা বিলাহী 4ফাল কৰি দি দিলোঁ একেলগে। এইবাৰ এইখিনি সিজি ল'ব, গোটেইখিনি সামগ্ৰী ধুনীয়াকৈ সিজি ল'ব দিম। এয়া 3টা কেঁচা জলকীয়া দি দিলোঁ মই। এইখিনি এবাৰ ভালকৈ ঢাকন মাৰি গোটেইখিনি সিজাই লওঁ। এইফালে বৰা বনোৱাৰ কাৰণে তেল গৰম কৰিলোঁ মই। এয়া প্ৰথমে মই কেপচিকাম কেইটা দি দিছোঁ। যিহেতু ঘৰৰ চব্জি হয় সোনকালে সিজিব। এইকেইটা হৈ গ'ল, মই এটাকে উঠাই লৈছোঁ। ফুলকেইটা এটা মই দুটা সিজাই ল'ম। এয়া মোৰ তৰকাৰীখন ধুনীয়াকৈ হৈ গ'ল। বিলাহী দিয়াৰ কাৰণে কালাৰটো ধুনীয়া হৈছে। মই এইখিনি ধুনীয়া পিচ কৰি দি দিলোঁ। মোৰ তৰকাৰীখন কমপ্লিট হৈ গ'ল। এবাৰ এখন বাতিত বাতিখনত গোটেইখিনি তৰকাৰী উঠাই লৈছোঁ। এইফালে মোৰ বৰাকেইটা গোটেইকেইটা হৈ গ'ল। বৰা বনোৱা ৰেচিপি মোৰ আগতেও দি থৈ দিয়া আছে, আজিও বনালোঁ। আজিৰ মোৰ এই বইল ৰেচিপিটো দেখুৱাই ল'লোঁ। আপোনালোকে কেনেকুৱা পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। লগতে মোৰ এই চেনেলটো যদি আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো টিপি থৈ দিব। মোৰ আহিবলগীয়া নতুন নতুন ৰেচিপিসমূহ আপোনালোকে উপভোগ কৰিব পাৰিব। লগতে আগত দি থৈ দিয়া মোৰ ৰেচিপিসমূহ আপোনালোকে চাই বনাই খাই এনজয় কৰিব পাৰিব। তেতিয়া আজিলৈ আহোঁ। থেংক ইউ।